নমস্কাৰ বন্ধুসকল, মই প্ৰাঞ্জল হাজৰিকাই পিয়াৰ গট ফাৰ্মৰ পৰা আজি এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আজি ভিডিঅ' স্ক্ৰীনত দেখা পাইছে মই মোৰ ফাৰ্মৰ ছাগলীখিনিক অলপ মুকলিকৈ চৰাবৰ কাৰণে ফাৰ্মৰ পৰা অলপ দূৰলৈ উলিয়াই আনিছোঁ। চাওক, এতিয়া সিহঁতক 2 ঘণ্টামান সময় আমি এনেদৰে পথাৰত খাবলৈ দিলোঁ, নিজেই অলপ চলা ফুৰা কৰিলে। তাৰপিছত এতিয়া বৰ্তমান আমি ফাৰ্মলৈ আকৌ নিয়াৰ সময়তে ভিডিঅ'টো বনাইছোঁ। এই ছাগলীখিনি আমাৰ ফাৰ্মত নতুনকৈ আহিছে। বৰ্তমান মই আজি ইহঁতক PPR ভেকচিনটো কৰিলোঁ ৰাতিপুৱা। PPR ভেকচিনটো কৰাৰ পিছতেই অলপ এনেদৰে বাহিৰলৈ উলিয়াই আনিছোঁ। সিহঁতি নিজেই দুডাল এডাল কিবাকিবি কামুৰি খাইছে, লগতে অলপ খোজ কাঢ়ি দিছে। খোজ কঢ়াৰ কাৰণে একচুৱেলি সিহঁতক অনা হৈছে এক্সাৰচাইজৰ কাৰণে। আমাৰ ফাৰ্মৰ পৰা 1 কিলোমিটাৰমান আঁতৰত এনেদৰে পথাৰৰ মাজত অলপ সিহঁতৰ মনটো ফূৰ্তি লাগিব, সেইকাৰণে উলিয়াই অনা হৈছে। লগতে যি 2 এডাল ঘাঁহ গজিছে সেইখিনিও সিহঁতি কামুৰি খাব পাৰিছে। তো এই ছাগলীখিনি বৰ্তমান মই বিক্ৰীৰ কাৰণে ৰেডি কৰিছোঁ। PPR ভেকচিনটো আজি ৰাতিপুৱা কৰা হ'ল। গতিকে মোক বহুত বন্ধুৱে ফোন কৰি আছিল। মাজতে ছাগলী অলপ কমি গৈছিলে, এতিয়া আকৌ গোটাইছোঁ ছাগলী আনিছোঁ। চাওক, ইয়াত বিক্ৰীৰ কাৰণে 40টামান ছাগলী আছে। তাৰে ভিতৰত আপোনাৰ বাৰবাৰী আছে আৰু বিটেল আছে। যথেষ্ট সংখ্যক বিটেলেই বেছি আছে, বাৰবাৰী 10-12টামান আছে, বাকীখিনি বিটেল আছে। এই গোটেইখিনি ছাগলী মই বিক্ৰীৰ কাৰণে ৰেডি কৰিছোঁ। যিসকল বন্ধুৱে মোক ফোন কৰি আছিল বা হোৱাটছআপৰ যোগেদি মেছেজ কৰি আছিল ছাগলীৰ কাৰণে, সকলোকে জনাইছোঁ যে বৰ্তমান ছাগলী বিকিব পৰা হৈছে। আপোনালোকক ছাগলী যিসকল ব্যক্তিক প্ৰয়োজন আছিল তেখেতসকলে এতিয়া বৰ্তমান মোৰ ফাৰ্মত পাব। মোৰ লগত কণ্টেক্ট কৰিব, বা যিসকল আহিম বুলি ভাবি আছিলে তেখেতসকল আহিলে এতিয়া ছাগলী নিব পাৰিব। তো ইমানখিনিয়ে। চাওক, বহুত ধুনীয়া ধুনীয়া কোৱালিটিৰ ছাগলী আহিছে বিটেল আৰু বাৰবাৰীত। আৰু লগতে নতুন ভিউৱাৰ্ছক মোৰ ফাৰ্মৰ এড্ৰেছটো এবাৰ জনাবলৈ লৈছোঁ। PR গট ফাৰ্ম, নিয়েৰ দেৰগাঁও, ৰঙামাটি, সাগৰগাঁও। মই প্ৰাঞ্জল হাজৰিকা। কণ্টেক্ট নাম্বাৰ 8876059581, আৰু এটা আছে 8638590665। তো আজিলৈ ধন্যবাদ।